নমস্কাৰ ৰাইজ, বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ ভিডিঅ'লৈ। মোৰ MD অসম ব্লগত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত সেইকাৰণে আহিলোঁ। আজি বহুত দিন ভিডিঅ' দিয়াব পৰা নাই। আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি যাম, গাঁৱতে বিহু অকণ হৈ আছে, তাকে চাবলৈ যাব লাগিব। আজি কিনো হয় চাওঁ, বোকা ডেন্স হ'ব পাৰে, দেখাম আপোনালোকক, চাই থাকিব। এতিয়া বৰ্তমান ডিউটিতে আছোঁ। ডিউটিৰ পৰা গৈ গাঁৱৰ বিহুখনত যাম, গৈ বিহুতে লগ পাম। ঠিক আছে। 3, 2, 1 ষ্টাৰ্ট। MD অসম ব্লগ। মজা কৰি আছা? হা? কি মাছ কৰি আছে? তাৰপিছত মংগ মজা কৰা নাই মই বাবু। হ'ব ঠিক আছে। MD অসম এম মানে মিণ্টু, ডি মানে ডিব্ৰুগড়, অসম মানে অসম, আছাম। বুজিলি? বুজি পালি? বুজি পালি? বুজি পালি নাই? পালোঁ। বোকা পুৰা পানী পুৰা ক্লাবত চব পুৰা আৰ্মি ভৰ্তি হৈ আছে। এই চব পিনে পুৰা পুলিচ, এই চব পুৰা আমাৰ গাঁও ক্লাব। এইপিনে বিহু হৈ আছে, বৰষুণ দি আছে। হ'লেও বিহু বৰষুণ দিয়া হ'লেও আমি বিহু চাব আহিছোঁ। এনজয় ললো। গামোচা গন্তি কৰক। আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ
থাকিলে নহয় জানো নাই মলখুমাচাবাসী ৰাইজৰ মুখত মাতেই নাই নাই শুনা একো নাই শুনা এনেকে হ'লে বোলে পিংকু কাশ্যপ আৰু আকাশী প্ৰিয়া আজি মঞ্চত নুঠে মানুহখিনি সেমেকি থাকিলে তেওঁলোকে কেনেকৈ গান গাব এনেকৈ থাকিলে তেওঁলোকে গান বতৰ ইমান পানী ইমানখিনি ৰাইজ খুব ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আৰু পাছতীয়াকৈ বোলে সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ সময় ডাঙৰকৈ চিঞৰ এটা লাগে মনোবলকে আৰু মোৰ মনৰে কল্পনা যিটোকা হুৱানা মোৰ প্ৰেমৰে চাপনা তুলসী হুৱানা মোৰ মনৰে কল্পনা যিটোকা হুৱানা মোৰ প্ৰেমৰে চাপনা তুলসী হুৱানা অভিনন্দনেৰে বিয়া ফুল কৰা আবেগৰ বৰফ লোৱানা অভিমানী দুচকু শান্তি দিয়ানা ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ বিহু আৰু এনেকৈ মন চমাই কেনেকৈ হ'ব খুব জনপ্ৰিয় গীত কেইটামান মই গাই লওঁ তাৰপিছত গম পাওঁ হ'ব নাই সহযোগ আছে নাই সকলোৱে জনা গীত হ'ব এনেকৈ লগত গাই গ'লে ভাল লাগিব হ'ব নাই মনত পাতিছোঁ গ'লে
দৰে ধুনীয়া তুমি
ৰুব লাগিব